আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ পুৰণি নাম কি? কামৰূপ। প্ৰাচীন কামৰূপৰ চাৰিটা ভাগ কি কি? ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ, উমাৰপীঠ। বিহগী কবি বুলিলে কোন অসমীয়া কবিক বুজায়? ৰঘুনাথ চৌধুৰীক। অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত। ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন? ছাৰ সৈয়দ ছাদুল্লাহ। সাহিত্য অকাডেমী বঁটা লাভ কৰা ককাদেউতাৰ হাড় পুথিখনৰ লেখক কোন? নৱকান্ত বৰুৱা। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথম নাটকখন কি আছিল? শকুন্তলা। অসমৰ প্ৰথম চনেট কবি কোন আছিল? হেমচন্দ্ৰ গোস্বামী। প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? মাধৱ কন্দলী আৰু হেম সৰস্বতী। শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল? মাধৱদেৱ। অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়? 1948 চনত। প্ৰথম অসমীয়া অনাতাঁৰ নাট বীণবৰাগী। বাঁহীৰ প্ৰথম সম্পাদক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা। সৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি? প্ৰেম অমৃতৰ নদী। অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? যুগল দাসে। প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম কি? সংগীত কোষ। লক্ষ্যধৰ চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? মানুহ বিচাৰি নামৰ পুথিৰ বাবে। আবাহনৰ প্ৰথম সম্পাদক কোন আছিল? দীননাথ শৰ্মা। অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচনা কোন আছিল? ৰবিনসন। অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয়? জোনাকী যুগৰ পৰা। অসমীয়া সাহিত্যৰ জনক কোন আছিল? শ্ৰীমন্ত শংকৰদেৱ। সাহিত্য অকাডেমী পুৰস্কাৰ পোৱা ৰং মিলিৰ হাঁহি উপন্যাসখনৰ ৰচক কোন? ৰংবং তেৰাং। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি? কীৰ্তন ঘোষা। অসমৰ শিক্ষাৰ স্তৰ কেইটা আৰু কি কি? তিনিটা। প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষা। অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি? চন্দ্ৰকান্ত অভিধান। বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি? জয়ভদ্ৰ হাগজে। বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল? 1955 চনৰ 16 নৱেম্বৰত। অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? ল'ৰা বন্ধু। সম্পাদক কৰুণাভিৰাম বৰুৱা। প্ৰথম অসমীয়া গল্প সংকলন কোন? লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম কথা কবিতাৰ ৰচক কোন? যতীন্দ্ৰনাথ দুৱৰা। অসমৰ প্ৰথম মহিলা আলোচনী কি? ঘৰ জেউতী। সম্পাদক কমলালয় কাকতি। অসমীয়া ৰোমান্টিক সাহিত্যৰ গুৰিধৰোঁতা কোন? চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি? অৰুণোদয়। অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? দৈনিক বাতৰি। অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তি কোন? হেমচন্দ্ৰ বৰুৱা। অসমীয়া ভাষা উন্নতি সাধনী সভাৰ জন্ম কেতিয়া হৈছিল? 1888 চনৰ 25 আগষ্টত কলিকতাত। সাহিত্য অকাডেমী বঁটা পোৱা কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা পুথিখনৰ নাম কি? সুগন্ধি পখিলা, যাৰ কাৰণে তেওঁক সুগন্ধি পখিলাৰ কবি বুলিও কোৱা হয়। অসমৰ প্ৰথম ইংৰাজী কাকতখনৰ নাম কি? আছাম ট্ৰিবিউন। 1946 চনত প্ৰকাশ পাইছিল। প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন। সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? সৌৰভ কুমাৰ চলিহাৰ গোলাপ। অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম কি? বিন্দু। তাৰপিছত কোনে প্ৰথমে অসমীয়া ভাষাৰ অভিধান লিখিছিল? যদুৰাম ডেকা বৰুৱাই। কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম কি? উৰুলি।
প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? এইটো আছিল বাইবেল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? লুইতৰ পাৰৰ অগ্নিসুৰ। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? নলিনীবালা দেৱী। আনন্দৰাম ঢেকিয়াল ফুকন কোন আছিল? অৰুণোদয় যুগৰ এজন বিখ্যাত লিখক। অসমীয়া ভাষাত প্ৰথম ব্যংগ আলোচনীখনৰ নাম কি? কাৰ্টুন। ৰঘুনাথ চৌধুৰীৰ কথা কবিতা গ্ৰন্থখনৰ নাম কি? নৱমল্লিকা। দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? সাগৰ দেখিছা। সাগৰ 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 দেখিছা। দেখিছা। কাক অসমীয়া বেগ বুলি কোৱা হয়? ৰাম সৰস্বতী।